ৰকি ভাই আমাৰ জনপ্ৰিয় অভিনেতা সুদক্ষ অভিনেতা তেখেতে নাটকো কৰে আৰু সকলোৱে জানে চাগে ইউটিউব চেনেল তেখেতৰ এটা আছে উলুং পাতলা বুলি সেই উলুং পাতলাৰ জৰিয়তে তেখেতে আজি খ্যাতনামা আমাৰ ভাষাত খ্যাতনামা লাহে লাহে খ্যাতনামা হৈ আছে তেখেত আবাহন থিয়েটাৰ আপোনালোকে আমন্ত্ৰণ কৰিছে সেই আমন্ত্ৰণ কৰা আজি দ্বিতীয় নিশা সেই দ্বিতীয় নিশাৰ আপোনালোকৰ প্ৰগ্ৰেছ কেনেকুৱা অতি সুন্দৰ মানে যিটো মানে মোৰ ভাষাই নাই ক'ব মানে আপোনালোকে নিশ্চয় দেখা পাইছে আমি ভিডিঅ'ত আপোনালোক দেখাই হ'ব অকণো ৰাইজৰ সঁহাৰি মানে অকণো নাট্যভূমি ৰাইজৰ সঁহাৰি মানে মহাবিদ্যালয় খেলপথাৰত মানে এনেকুৱা উপচি পৰিছে আপোনাৰ নাট্যভূমি ৰাইজৰে সঁচাই মোৰ এনেকুৱা অনুভৱ তাৰমানে আমাৰ প্ৰত্যেক বছৰে এনেকুৱা মানে হেৰি এটা বিশাল মানে হেৰি আৰু দৰ্শকৰ সঁহাৰি পাওঁ কিন্তু যোৱা বছৰ আমাৰ কৰোণাৰ কাৰণে সেইটো মানে মহামাৰীৰ কাৰণে অলপ অসুবিধা পাইছিলোঁ কিন্তু আমাৰ যথেষ্ট আৰু আমাৰ নাট্যভূমি ৰাইজ আৰু আমাৰ উভতি আহিছে মানে প্ৰথম নিশাও মানে অসংখ্য ৰাজ্যৰ ভিতৰত মানে মানুহ মানে কি এনেকুৱা হেৰি আৰু খোজ দিব নোৱাৰি আপোনালোকে মই ভিডিঅ'টো আপোনালোকক দেখাইছোঁ ভিডিঅ' কৰি পেলাই নিশ্চয় আপোনাৰ ব্লগটো দিম মই দেখিলে নিশ্চয় আপোনাক দেখাব যে এইটো হৈছে আবাহনৰ জনপ্ৰিয়তা আবাহন থিয়েটাৰৰ জনপ্ৰিয়তা প্ৰস্তুতিবাদৰ যে এনেকুৱা মানে এখেত মানে অসমৰ ভ্ৰাম্যমান জগত বুলি ক'লে যে প্ৰস্তুতি পৰাশৰক আমি বুজোঁ তাৰে মানে এটা দৃষ্টান্ত আজি আপোনালোকক নিশ্চয় দেখা পাইছে আপোনালোক নিশ্চয় আপোনালোকৰ মোৰ ব্লগত দিমেই আপোনালোকক আপোনালোকে পাই যাব যিটো মানে আপোনালোকৰ যিটো পৰিৱেশ আপোনাৰ পৰিৱেশ সুন্দৰ অতিকৈ সুন্দৰ আমাৰ মাজত আছে প্ৰসিদ্ধ নাট্যকাৰ জনপ্ৰিয় নাট্যকাৰ অসমৰ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া তেখেতৰ পৰা আমি আগন্তুক নাট্যবৰ্ষৰ বিষয়ে অলপ জানিব বিচাৰিম দাদা আগন্তুক নাট্যবৰ্ষ মানে যিটো নাট্যবৰ্ষ আপোনাৰ নতুন নাটক কি কৰিব অলৰেডি কেইটামান নাটক ঘোষণা কৰা হৈছে আৰু আবাহন থিয়েটাৰৰ ঘোষণা 2 এদিনতে হ'ব আৰু আজি কওঁতে ভাল লাগিছে নলবাৰীত ইমান এটা আবতৰীয়া ৰাস এটা হৈছে মানুহৰ ইমান ভিৰ ইমান জনসমুদ্ৰ সেইটো খুব ভাল লাগিছে আৰু বিচাৰিছোঁ যে আমাৰ ভাইমান থিয়েটাৰ যাতে সদায় এইদৰে দৰ্শকে আদৰি থাকে নলবাৰীৰ দৰ্শকক মানে প্ৰতিদিনেই ধন্যবাদ আৰু নলবাৰীত নাটক চোৱা মানুহ বহুত আছে আৰু ৰাতিপুৱা টিকট কাউণ্টাৰৰ যিটো ভিৰ সেই ভিৰটো কিন্তু আচৰিত মানে লক্ষ্য কৰিবলগীয়া মানিবলগীয়া ভিৰ সেইটো ভাল লাগিছে সেই যিটো টিকট কাউণ্টাৰত আপুনি যিটো ভিৰ দেখিছে সেইটো উৎসাহিত কৰেনে আপোনালোকক নিশ্চয় কৰে চাগে নিশ্চয় 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 প্ৰস্তুতি বা এনেকুৱা এগৰাকী ব্যক্তি এনেকুৱা এগৰাকী মানে ভাষা নাই তেওঁৰ কথা ক'বলৈ আৰু তেওঁ জানে যে থিয়েটাৰ শেষ হোৱাৰ পিছত ৰাইজৰ মাজলৈ ওলাই আহে মত বিনিময় কৰে নিশ্চয় এই বেলেগ একো নকওঁ মানে বা প্ৰত্যেককে বহুত ছাপোৰ্ট কৰে তুমি মোক যিখিনি সহায় কৰিছিলা এইবোৰ কথা মনত পৰিলে মোৰ এটা কথাই ক'বলৈ মন যায় আই লাইক নাটক কৰিবলৈ গৈছিল মই বাধ্য দেউতাক হৈ তাইক উভতাই আনিবলৈ নাযাওঁ এইবোৰ সন্মানৰ কোনো মূল্য নাই আজিৰ সমাজত থাকে মোৰ ওচৰত চব কথাৰে মূল্য ফিক্স কৰা থাকে এই চোৱা তোমাৰ ককাৰ হাতত আজি মই 10 লাখ টকাৰ চেক তুলি দিছোঁ আমাৰ বন্ধুত্বৰ অগ্নিকন্যা গঠনমূলক নাটক আছে অতিকৈ সুন্দৰ নাটক যি গভীৰতম তাৰমানে যিটো গভীৰ নাটকৰ মানে তাত মানে ফুটি উঠছে আপোনাৰ সুন্দৰ অভিনয় প্ৰস্তুতিবাদৰ সুন্দৰ অভিনয় বাকী টিমৰ স্পিৰিট অতিকৈ সুন্দৰ তাৰমানে আপুনিতো ওতপ্ৰোতভাৱে জড়িত আপুনি নাটক চালেনে নাই মই নাটক চাইছোঁ তথাপি মই ব্যস্ত মানে বাহিৰত যিটো মোৰ যিটো দায়িত্ব আছে পালন কৰিব মাজে মাজে চাইছোঁ যিখিনি দেখা পাইছোঁ তাৰমানে অতিকৈ নিখুঁত অভিনয় মানে অতিকৈ সুন্দৰ নাটক মানে প্ৰতিফলন ঘটিছে আপোনাৰ অভিনয় বেছি ভাল পালে প্ৰস্তুতিবাদৰ অভিনয় ভাল পাইছোঁ লগতে তাৰখিনি মানে কলা কুশলীৰ অভিনয় মই ভাল পাইছোঁ মানে কোনো ডাউনত নাই আৰু সমানে অভিনয় কৰিছে যিটো টিম স্পিৰিট অতিকৈ সুন্দৰ আমি দৰ্শকৰ পিনে যাওঁ আপুনি কাৰ অভিনয় ভাল পালে মই অভিনয় প্ৰত্যেক অভিনেতাৰে ভাল পাওঁ মই কোনো বিশেষ অভিনেতা বুলি কথা নাই যিটো চৰিত্ৰতে অভিনয় কৰে সেই চৰিত্ৰটো মই এনজয় কৰোঁ মেইনলি ধন্যবাদ আপুনিতো ওতপ্ৰোতভাৱে জড়িত হয় এই কাঞ্চনজঙ্ঘা ক্লাবৰ লগত আগৰ পৰাই জড়িত মই জানো বাৰু আমাৰ দৰ্শকৰ পিনে আপুনি কৈ দিয়ক যে এইখিনিয়ে যে আপুনি কেনেকুৱাভাৱে জড়িত কিমান চনৰ পৰা আপুনি জড়িত আৰু এই থিয়েটাৰখনৰ ইতিহাস আপুনি কৈ দিয়ক
মই নবাৰং ক্লাব আৰু কাঞ্চনজংঘা ক্লাবৰ লগত যোৱা মই ক্লাছ 5ত যেতিয়া আছিলোঁ 95ত তেতিয়াৰ পৰা ইয়াতে খেলা ষ্টাৰ্ট কৰোঁ। ত' সেই সূত্ৰে মই আজি 30 বছৰ ইয়াতে 25 বছৰ ইয়াতে জড়িত হৈ আছোঁ আৰু ৰাইজৰ এই অভূতপূৰ্ব সঁহাৰি এই সঁহাৰিৰ কাৰণে চবকে ধন্যবাদ জনাইছোঁ। তো আমাক এই 6টা দৰ্শনীত ৰাইজে অভূতপূৰ্ব সঁহাৰি জনালে, ভৱিষ্যতলৈ এনেকুৱা সঁহাৰি জনাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু আমাৰ মাজতে এয়া বিশিষ্ট ক্ৰিকেটাৰ বৰুৱা দা, আমি বৰুৱা দা বুলি জানো, আৰু এতিয়া আমাৰ মাজত সুৰজিৎ দা উপস্থিত আছে। আপুনি ওতঃপ্ৰোতভাৱে জড়িত? হয়, মই নবাৰং ক্লাবত বহুত সৰুৰ পৰা আছোঁ, নাজনাৰ পৰাই আছোঁ তাৰমানে। তো থিয়েটাৰত ফিজিকেলি লগা বুলি ক'লে মই 2 বছৰহে লাগিছোঁ, কাৰণ মোৰ বিজনেছ আছে, সৰুৱে হওক বিজনেছটো জানে সময় কম। তো এইবাৰ মই হেৰি মানে থিয়েটাৰখনত লাগিছোঁ আৰু যিখিনি পাৰোঁ টাইম দিছোঁ। নিশ্চয়। আপুনি নাটক চালেনে নাই? লাগিতো আছে, তাৰ মানে নাটক উপভোগ কৰিলে নাই? নাটক কিছু কৰিছোঁ, ভাল লাগছে, গান চানবিলাক ভাল লাগছে। থিয়েটাৰটো ভালেই আৰু। আপুনি কাৰ অভিনয় বেছি ভাল পালে? জেফ্ৰী বক্সি আছে, প্ৰস্তুতি পৰাশৰ বাইদেউ তেখেতে আছে। নাই, জেবি বক্সি হওক, প্ৰস্তুতি পৰাশৰ বাইদেউ হওক, তেখেতসকলতো বহুত ভালেই এক্ট্ৰেছ বা হেৰি আমাৰ অসমীয়া হেৰিত আমি জানো আৰু, কিন্তু ভাল বুলি বিশ্বাস আছে আৰু। কিন্তু মই সেনেকৈ মানে উপভোগ কৰা নাই, এই মাজত অলপ এনেকৈ চাই আছোঁ আৰু ব্যস্ততাৰ মাজত, এই হেৰিৰ ব্যস্ততাৰ মাজত অলপ চাই আছোঁ। কাৰো একো হ'ব নালাগে তাই।